Hello বন্ধুসকল ওয়েলকাম টু মাই চ্যানেল লেটস স্টাডি উইথ ব্লগ বন্ধুসকল হয়তো বহুজনে গম পাইছে বা কিছু সংখ্যকে নাজানিবও পাৰে অসমৰ নৱপ্ৰজন্মৰ যিজন হাৰ্থ বুলি কোৱা হয় সকলে অতি মৰমৰ আৰু আমাৰ সংগীত জগতখনৰ সাংস্কৃতিক জগতখনৰ এজন উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গক গুগলত তেখেতৰ নামত দিছে এটা অতি বিকৃত ৰূপ যদি আপোনালোকে বৰ্তমান সময়ত তেখেতৰ নামটো গুগলত সাৰ্চ কৰি চায় তেতিয়াহ'লে তেখেতৰ নামটোৰ ঠাইত আহিব মোহাম্মদ জিহাদ হুছেইন মুন্না একচুৱেলি জুবিন গাৰ্গৰ নামটো আহে মোহাম্মদ জিহাদ হুছেইন মুন্না এতিয়া প্ৰথম কথা হৈছে কি এই কামখিনি কিয় কৰিব লাগে তেখেতৰ এই গোটেই বস্তুখিনি হেক কৰা হৈছে বুলি ইতিমধ্যে সংবাদ মাধ্যমতো ওলাইছে কিছুমান সংবাদ মাধ্যমতো তো প্ৰথম কথা হৈছে কি প্ৰশাসনে বাৰম্বাৰ সকলোকে অনুৰোধ কৰি থকাৰ পিছতো যে ছ'চিয়েল মিডিয়াসমূহত আপোনালোকে কিবা পোষ্ট দিওঁতে কিবা কিবি কৰোঁতে সাৱধান হ'ব লাগে তৎসত্ত্বেও এই কামখিনি কিয় কৰা হৈছে আৰু চাওক অসমৰ এজন বিখ্যাত ব্যক্তি তেখেতৰ গুগলত এই ৰূপটো প্ৰদান কৰি কোনে কি লাভ পাইছে চাওক জুবিন গাৰ্গক এইখিনি কাম কৰিব লাগে নেকি প্ৰথম কথা হৈছে আৰু দ্বিতীয়তে আৰু এটা কথা আপুনি মন কৰক যিখিনি চাইবাৰ ক্ৰাইম যিখিনি আমাৰ অপৰাধ বুলি কোৱা হয় এই প্ৰক্ৰিয়াটো খুব যিকোনো সময়তে খুব সক্ৰিয় হৈ থকা দেখা যায় আৰু বৰ্তমান সময়ত কোভিড-19ৰ এই সময়তে আপোনালোকে এই অসমক লজ্জিত কৰা এই ঘটনাটো দেখিবলৈ পাব যদি আপুনি বৰ্তমান সময়ত ইণ্টাৰনেটত চাৰ্চ কৰি চাই আপুনি চাব পাৰে আৰু সঁচাকৈ যদি আপুনি এবাৰ ভাবে অতি দুখ লগা কথা জুবিন গাৰ্গক এইটো ৰূপ দিব লাগে নেকি কি জগৰ লগালে তেখেতে অসমৰ হকে ইমান কৰা স্বত্তেও তেখেতলোকক কিয় আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয় আৰু মই আগতেও কৈছোঁ যে ইমান অনুৰোধ কৰা স্বত্তেও প্ৰশাসনে বাৰে প্ৰতি অনুৰোধ কৰে যে আপোনালোকে ছ'চিয়েল মিডিয়াত কিবা এটা পোষ্ট দিওঁতে বা আপুনি কিবা এটা কৰোঁতে খুব সাৱধান হ'ব তৎসত্ত্বেও আইন থকা স্বত্তেও এই কামখিনি কৰিবলৈ এচাম ব্যক্তিয়ে কেনেকৈ সাহস পায় এই কথাখিনি যথেষ্ট লক্ষণীয় কথা আৰু সঁচাকৈ এজন অসমীয়া হিচাপে বৰ বেয়া লাগিছে এটা কাৰণে বেয়া লাগিছে কাৰণ অসমৰ যিজন মানুহক সকলোৱে হৃদয় স্থান দিয়ে আৰু সেই মানুহজনক গুগলত এই ৰূপটো দি আজি অসমৰ এই সংস্কৃতিখিনি যেনে বাহিৰৰ মানুহ এজনৰ যেনে এই মুহূৰ্তত যেদিন জুবিন গাৰ্গৰ নামটো যেনে চাৰ্চ কৰি চাইছে কিবা বিশেষ কাৰণত তেতিয়াহ'লে গুগলত কি পাইছে আৰু ই অসমীয়া জাতিটোক কিমান লজ্জিত কৰিছে আপুনি এবাৰ ভাবকচোন আজি বাহিৰৰ মানুহ এজনে আকৌ কৈছোঁ আজি বাহিৰৰ মানুহ এজনে যেনে জুবিন গাৰ্গ নামটো কিবা কাৰণত গুগলত চাৰ্চ কৰিছে কি পাইছে এয়াহে পাইছে আপোনালোকক মই স্ক্ৰীণত দেখাই আছোঁ আৰু আপুনি নিজেও চাওক আৰু সাৱধান হ'ব লাগিব আমি সকলো সাৱধান হ'ব লাগিব কাৰণ মানুহ আমি সাৱধান নহ'লে এই প্ৰক্ৰিয়াসমূহ দিনক দিনে বৃদ্ধি হৈ গৈ আছে আৰু যিখিনি দোষী এই দোষীখিনিকো উপযুক্ত শাস্তি দিব লাগে চাওক জুবিন গাৰ্গক এই ৰূপটো দিব লাগে নেকি বাৰে প্ৰতি কৈছোঁ জুবিন গাৰ্গক এই ৰূপটো দিব লাগে নেকি যিজন মানুহে অসমীয়াৰ বাবে আমাৰ দেশখনৰ বাবে জাতিটোৰ বাবে ইমান কৰিছে সেই মানুহজনক ইমান লেতেৰা এটা ৰূপ দিছে এই কম কথা হৈছে নেকি যি কি নহওক বন্ধুসকল খুব দুখেৰে এই কথাখিনি আপোনালোকক জনাবলগীয়া হৈছে আৰু আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ দোষীজনে শাস্তি পাব লাগে প্ৰথম কথা হৈছে দোষীয়ে শাস্তি পাব লাগে নহ'লে এনেধৰণৰ আক্ৰমণ অসমীয়া মানুহৰ ওপৰত বা অসমৰ ওপৰত বা যিকোনো ক্ষেত্ৰতে বাৰে প্ৰতি হৈ থাকিব যি কি নহওক ইমানেই আছিলে ভিডিঅ'টো ধন্যবাদ